আপুনি কেতিয়াবা ভাবিছেনে জীৱনৰ সঁচা অৰ্থ কি? কিয় কিছুমান মানুহে 100 বছৰ বয়সতো নিজৰ জীৱনটো হাঁহি ফূৰ্তিৰে সুখ শান্তিৰে অতিবাহিত কৰে? হয়, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ জাপানীসকলৰ দীৰ্ঘায়ু জীৱনৰ ৰহস্যৰ গোপন কিছুমান কথা। আৰু এই কথাবিলাক লিখা আছে এখন কিতাপত। কিতাপখনৰ নামটো হয়তো আপোনালোক সকলোৱে শুনিছে। কিতাপখন হৈছে ইকিগাই। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুথিঘৰ চেনেলটোলৈ মই ধ্ৰুৱজ্যোতি ভূঞাই স্বাগতম জনাইছোঁ। আহকচোন আজি আলোচনা কৰোঁ এখন কিতাপৰ বিষয়ে। কিতাপখনৰ নামটো হৈছে ইকিগাই। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে ইকিগাই মানেনো কি হয়? প্ৰথমতে জানো আহক ইকিগাই মানে কি হয়। জীৱনৰ বাবে এটা কাৰণ বা জীয়াই থকাৰ এটা উদ্দেশ্য, সেইটোৱে হৈছে ইকিগাই। জীৱনটোত কেতিয়াবা এনেকুৱা লাগে নেকি জীয়াই কিয় আছো? কেতিয়াবা নিজকে প্ৰশ্ন কৰিছে নি বাৰু আপুনি? ৰাতিপুৱা উঠিবলৈ মন নাযায়, দিনটো কি কৰিম এনেহে থাকো, আনৰ প্ৰেৰণাদায়ক কথা শুনিহে কিবা এটা কৰিব পাৰো। এনেকুৱা আপোনাৰ হয় নেকি বাৰু কেতিয়াবা আপোনাৰ লগত? যদি হয়, ইয়াৰ আচল কাৰণটোনো কি হৈছে? ইয়াৰ আচল কাৰণটো কি হয় গম পায়নে? সেইটো হৈছে আপোনাৰ জীৱনৰ উদ্দেশ্যটো। আমি বহুতেই নাজানো আমি আমাৰ জীৱনটোৰ উদ্দেশ্য কি বা আমাৰ জীৱনটোৰ লক্ষ্য কি। সেইটো নাজানো বাবেই আমাৰ লগত এনেকুৱা হয়। আমি কিয় জীয়াই আছো, কি কৰি আছো, সেই তেনেকুৱা ধৰণৰ চিন্তাবিলাক আমালৈ আহে। আহক, আপুনিনো কেনেকে গম পাব যে আপোনাৰ জীৱনৰ উদ্দেশ্য বা এই ইকিগাইটোনো কি হয়? এই ইকিগাইটো গম পাবলৈ আপুনি আপোনাক নিজকে 4টা প্ৰশ্ন সোধক। প্ৰথম প্ৰশ্নটো হৈছে আপুনি কি ভাল পায়? আৰু দ্বিতীয় প্ৰশ্নটো হৈছে আপুনি কি ভালকৈ কৰিব পাৰে? 3 নম্বৰ প্ৰশ্নটো হৈছে আনক বা পৃথিৱীৰ মানুহক বা আন ব্যক্তিক কিহৰ প্ৰয়োজন হয়? আপুনি এই ভাল পোৱা কামটো আনক প্ৰয়োজন হয় নে নহয়, সেইটো হৈছে 3 নম্বৰ প্ৰশ্ন। আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে আপুনি যিটো কাম ভাল পায় সেই কামটোৰ পৰা বা সেই কামটো কৰাৰ বিনিময়ত আপোনাক কোনোবাই ধন টকা পইচা দিবনে? এই 4টা প্ৰশ্ন যেতিয়া আপুনি নিজক সুধিব, নিজক সোধাৰ পিছত যেতিয়া আপুনি যিটো উত্তৰ পাব, সেই উত্তৰটো এই 4টাৰ লগত যদি মিল হয়, এই 4টাৰ প্ৰশ্নত যদি সেই উত্তৰটোৱেই হয়, 4টা প্ৰশ্নৰ উত্তৰ যদি এটা আপুনি পাইছে, আৰু তেতিয়াই আপুনি ধৰি লওক আপোনাৰ জীৱনৰ উদ্দেশ্য বা আপোনাৰ জীৱনৰ ইকিগাই। আহক এতিয়া আলোচনা কৰোঁ কিতাপখনৰ প্ৰথমটো অধ্যায়ৰ বিষয়ে। প্ৰথম অধ্যায়টো হৈছে দীৰ্ঘায়ু জীৱনৰ গোপন ৰহস্য। অকিনাৱা নামৰ এখন জাপানৰ গাঁও, আৰু এই গাঁওখনক পৃথিৱীৰ ব্লু জোনৰ ভিতৰত ধৰা হয়। এই গাঁওখনৰ মানুহবিলাক বহুত দিন জীয়াই থাকে, আৰু তাতোতকৈও ডাঙৰ কথাটো হৈছে তেওঁলোক সদায় সুখী, সুস্বাস্থ্যৱান আৰু জীৱনটো হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ কৰে। তেওঁলোকৰ জীৱনৰ কিছুমান নিয়ম এনেকুৱা ধৰণৰ হয়, তেওঁলোকৰ লগত চিন্তা, ষ্ট্ৰেছ, তেওঁলোকৰ এইবিলাক একদম নাই। তেওঁলোক সদায় সক্ৰিয় হৈ থাকে, মানে যিকোনো কাম তেওঁলোকে কৰি থাকে। এনেই তেওঁলোক নাথাকে, তেওঁলোক সদায় নিজৰ লগত ব্যস্ত হৈ থাকে। ভাল পোৱা কামবিলাক কৰে তেওঁলোকে। সদায় বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰে। আৰু তেওঁলোকে কি কৰে, বিশেষকৈ সামাজিক কামত তেওঁলোক সদায় জড়িত হৈ থাকে। আনক সহায় কৰি তেওঁলোকে ভাল পায়। আৰু তেওঁলোকে তাতোতকৈও নিজৰ খাদ্য প্ৰণালীত নিজে খোৱা খাদ্য যথেষ্ট গুৰুত্ব দিয়ে, তেওঁলোকে খোৱা আহাৰৰ ওপৰত। জাপানৰ লোকসকলৰ মাজত এটা শব্দৰ স্থান একেবাৰে নাই, সেইটো হৈছে কি গম পায়নে? সেইটো হৈছে ৰিটায়াৰমেণ্ট। আমাৰ যেনেকে এটা বয়সত চাকৰিৰ পৰা মানুহ ৰিটায়াৰ হয়, তাৰ পাছত তেওঁ ঘৰতে থাকে, তেওঁ কৰিবলৈ একো কাম নাথাকে, তাকে ভাবে মইনো কি কৰিম ৰিটায়াৰ হোৱাৰ পিছত। কিন্তু এই জাপানৰ লোকসকলৰ তেনেকুৱা ধৰণৰ কোনো ধাৰণাই মনত নাহে। তেওঁলোকে কেতিয়াও ৰিটায়াৰমেণ্ট নলয়। তেওঁলোকে কি কৰে, নিজৰ লগত সদায় ব্যস্ত থাকে। তেওঁলোকে সদায় খেতি পথাৰত কাম কৰে, তেওঁলোকে নিজৰ ফুলৰ বাগান, শাক পাচলিৰ বাগানত সদায় নিজক ব্যস্ত ৰাখে। এটা কথা তেওঁলোকৰ পৰা আমি শিকিবলৈ পাওঁ, সেইটো কি? সেইটো হৈছে জীৱনত কাম বন্ধ কৰা মানে আপোনাৰ জীৱনটো বন্ধ কৰা। গতিকে যিমান পাৰে আপুনি
নিজে ভাল পোৱা কামবিলাক কৰি থাকিব। আপুনি কৰা কামবিলাক এটা ফ্লো বা প্ৰবাহত কৰিবলৈ লওক। যেতিয়া আমি চাবচোন কেতিয়াবা আমি কিবা কাম এটা কৰি থাকোঁ, কামটোত ইমানেই আমি ধ্যান দিওঁ, আমি বাহিৰত কি আছে গম নাপাওঁ, বা বাহিৰত কি হৈ আছে, সময় কিমান লাগিলে, সময় কিমান গ'ল কামটো কৰি থাকোঁতে আমি গমেই নাপাওঁ। সেইটোৱে হৈছে আমাৰ কামটোত আমি ভালকে গুৰুত্ব দিওঁ মানে। আৰু তেনেকেই যদি আমি সকলোবিলাক কাম কৰোঁ, তেতিয়া আমি কাম কৰাৰ কষ্ট, কিমান সময় এটা কামত লাগিলে, সেইবিলাক আমি পাহৰিয়ে যাম। আৰু চাওকচোন, প্ৰত্যেকটো কাম যদি আপুনি তেনেকে কৰে, সেই প্ৰবাহটোত থাকি পেলাই, সেই সোঁতটোত থাকি পেলাই কৰে, তেতিয়া আপোনাৰ জীৱনটো প্ৰত্যেকবিলাক কামেই ভাল হ'ব আৰু কামবিলাকৰ ৰিজাল্টবিলাক বেছি ভাল হ'ব। গতিকে আপুনি কৰা প্ৰত্যেকটো কাম সদায় এটা প্ৰবাহত কৰিবলৈ লওক। এই জাপানৰ লোকসকলে তেওঁলোকে কৰা প্ৰতিটো সৰু সৰু কামেই ভালকে ধ্যান দি তেওঁলোকে কৰে আৰু সেই কামটোৰে তেওঁলোকে সুখ বিচাৰি পায়। এটা কথা সদায় মনত ৰাখিব, আপুনি কৰা এটা সময়ত আপুনি এটা কামহে কৰিব, কেতিয়াও মাল্টিটাস্কিং কৰিবলৈ নাযাওক। আৰু যেতিয়া কামটো কৰিব, সেই কামটোৰ ৰিজাল্টটোতকে কামটোৰ প্ৰচেছটোত বেছি গুৰুত্ব দিব। জাপানীসকলৰ মাজত এটা জনপ্ৰিয় শব্দ হৈছে হাৰা হাচিবু। হাৰা হাচিবু মানে হৈছে এটা নিয়ম। তেওঁলোকে যেতিয়া খাদ্য খায়, তেওঁলোকৰ যদি ভোক 100% থাকে, তেওঁলোকে কিন্তু 100%ই খাদ্য গ্ৰহণ নকৰে, তেওঁলোকে মাত্ৰ 80%হে খাদ্য গ্ৰহণ কৰে। গতিকে আমি কি কৰোঁ, আমাৰ যেতিয়া কিবা প্ৰিয় খাদ্য এটা বনাই, তেতিয়া আমি জোখতকৈ কেইটামান বেছিকেহে খাওঁ। কিন্তু এইটো আমি কৰিব নালাগে। এইটোৱে আমাৰ শৰীৰত বহুত ক্ষতি কৰে, আমাৰ হজম শক্তিত ই বহুত প্ৰভাৱ পেলায়। গতিকে আজিৰ পৰা আপুনি আপোনাৰ ভোকৰ 80%হে খাদ্য গ্ৰহণ কৰিব। সুস্থ মানসিকতা আৰু চিন্তামুক্ত জীৱন। জাপানৰ লোকসকলৰ এইটো এটা অন্যতম নিয়ম। তেওঁলোকে কেতিয়াও নিজক চিন্তাৰ মাজলৈ লৈ নাযায়। তেওঁলোকে সদায় ষ্ট্ৰেছ আদিৰ পৰা নিজক আঁতৰাই ৰাখে। ইয়াৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আপুনিও কেইটামান কাম কৰিব পাৰে। প্ৰথমটো হৈছে মেডিটেশ্যন। মেডিটেশ্যন কৰাটো বহুত প্ৰয়োজন। সদায় দিনটোৰ আৰম্ভণিতে নিজক 20ৰ পৰা 30 মিনিট সময় দিয়ক। নিজক জানক, আপোনাৰ শ্বাস প্ৰশ্বাসত ধ্যান কেন্দ্ৰিত কৰক। মেডিটেশ্যনে আমাক এটা নতুন জীৱন দিয়ে। সদায় প্ৰকৃতিৰ লগত সময় কটাওক, জীৱ-জন্তুৰ লগত সময় কটাওক। আটাইতকৈ এটা ডাঙৰ কাম হৈছে সদায় হাঁহি ফূৰ্তিৰে থাকক। হাঁহি আমাৰ বাবে এটা ঔষধৰ নিচিনা। জাপানী সকলৰ বা জাপানৰ লোকসকলৰ এটা জনপ্ৰিয় শব্দ আৰু এটা হৈছে মোআই। মোআই মানে হৈছে জাপানৰ লোকসকলৰ মানুহবিলাকৰ এটা গোট। কিছুমান মানুহ গোট খায়, একেটা লক্ষ্যৰ একেটা উদ্দেশ্যৰ কিছুমান মানুহ গোট খায়, কিছুমান গোট বনায়, আৰু সেই গোটটোক তেওঁলোকে মোআই বুলি কয়। আৰু এই মোআই কি কৰে, আনক সহায় কৰে, সামাজিক কামবিলাকত মানুহক সহায় কৰে। যাক আৰ্থিকভাৱে সহায়ৰ প্ৰয়োজন, তেওঁক আৰ্থিকভাৱে সহায় কৰে, আনক প্ৰেৰণা যোগায়। সেই সদায় আপুনিও সমাজৰ কামত, সামাজিক কামত সদায় যদি পাৰে আগবাঢ়ি যাব। সামাজিকভাৱে আনক সহায় কৰিব, যাক সহায়ৰ প্ৰয়োজন তেওঁক সদায় সহায়ৰ হাত আগবঢ়াওক। চাবচোন, এইবিলাক কৰিলে নিজৰ মনটো ভাল লাগে। ইকিগায়ে আমাক শিকায় জীৱনটো দীঘল নহয়, জীৱনটো সদায় গভীৰ হোৱাৰ প্ৰয়োজন। সদায় নিজৰ কামত লাগি থাকক। আপোনাৰ হাতৰ আঙুলি কেইটাক ক'ৰবাত নহয় ক'ৰবাত ব্যস্ত কৰাই ৰাখক। বৃদ্ধ হ'লেও আপোনাৰ বুদ্ধি চিন্তা শক্তিক সদায় সক্ৰিয় কৰি ৰাখক। আপোনাৰ হাতৰ আঙুলিত যাদু আছে। সদায় 3টা কথা মনত ৰাখিব। সুখী সুস্বাস্থ্যৱান হৈ থাকিবলৈ আপোনাক ভাল খাদ্য, ভাল মন, সুচিন্তা, শাৰীৰিক ব্যায়াম আৰু লগতে এটা সুন্দৰ পৰিয়ালৰ প্ৰয়োজন। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। যদি কিতাপখন আপুনি পঢ়িবলৈ বিচাৰে, কিতাপখন পঢ়িব পাৰে। ধন্যবাদ।